বেলেগ দলৰ পৰা বিজেপিক যোগদান কৰিছে, বিজেপিৰ নীতি আদৰ্শ এইটো আমাৰ বৰ ভাল আৰু ভাল লাগিছে আৰু আহি আছে। আজিও আমাৰ কোকৰাঝাৰ জিলা কাৰ্যালয়তো জইনিং হৈছে, যোৱাকালি জইনিং হৈছিলে এই জংঘল আৰু গৈ আছে। মোটামুটি আমাৰ এইটোৱে লক্ষ্য হ'ব যে কোকৰাঝাৰ জিলাত যিমানবিলাক আছে আমি বিজেপিকৰণ কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু আমি এইকাৰণে বিজেপিকৰণ কৰিবলৈ চেষ্টা কৰি আছোঁ যাতে বিজেপিৰ হৈ আমি ৰাইজৰ সেৱা কৰিব পাৰোঁ, ৰাইজক যিবিলাক আঁচনি আছে এইটো আমি দিয়াব পাৰোঁ, ৰাইজক বুজাব পাৰোঁ আৰু আমাৰ উদ্দেশ্য হয় চবকে লৈ একেবাৰে চব জাতি জনগোষ্ঠীলৈ আমি বিকাশ কৰা, সমবিকাশ সম উন্নয়ন আৰু ৰাইজৰ দুখ লোচনত আমি সেইটোৱে আৰু একে দলত থাকিলে এইটো কাম কৰিব সুবিধা হয়। এই গতিকে নিশ্চয় আমি চেষ্টা কৰিম আৰু দলৰ ভেটিটো এতিয়া ইয়াতে মজবুত বহুত কোকৰাঝাৰ জিলাত আৰু এতিয়া জইন কৰি আছে বহু জেগাত। আজি জমদৰ বেলেগ বেলেগ কচুগাঁও, বেলেগ গোসাইগাঁও, চৰাইবাৰী চববোৰ জইন কৰি আছে। এই গতিকে আৰু বেছি মজবুত হ'বলৈ গৈ আছে। এটা হৈছে মানে যিবিলাক গাঁৱত থকা ৰাইজ বহুত কিবা আছে, ৰাইজ আছে যেনে কিবা চৰকাৰী আঁচনিটো এতিয়াও পোৱা নাই, সেইটো কাৰণে বিজেপি চৰকাৰে কেনেকুৱা বিগত দিনত আমি বহুতো গাঁওবোৰত বিজেপিৰ কাৰ্যকৰ্তাসকলে সোমাব পৰা নাছিলোঁ, সেই গতিকে বহুত জেগাত বহুতো বঞ্চিত হৈছে। বিগত দিনা আমাৰ ইয়াতে বিজেপিৰ চৰকাৰ নাথাকিলেও বহুতো বিজেপিৰ কাৰ্যকৰ্তা আছিলে আৰু য'ত য'ত বিজেপিৰ কাৰ্যকৰ্তাবিলাকে গাঁৱে গাঁৱে সোমাই গৈছে তাতে ৰাইজক আমি সজাগতা সভা মেল পাতি আমি ৰাইজক সজাগতা কৰিছোঁ আৰু বহুতো আঁচনি পোৱাত সহায় কৰিছোঁ আৰু পোৱাইছিলোঁ। কিন্তু এই BTC চৰকাৰ গঠন হোৱাৰ আগৰে পৰাই এতিয়া লকডাউন চলি আছে, এতিয়া নতুনকৈ আমাৰ এলায়েন্স BTC চৰকাৰ চলিছে। আমি গাঁৱে গাঁৱে এতিয়া আমাৰ নিজৰে চৰকাৰ যিহেতু সোমাই ৰাইজক সজাগতা কৰিব খুজিছিলোঁ, কিন্তু আমি এইটো কৰোণা ভাইৰাছে যিটো আছে চৰকাৰী যিটো নীতি নিৰ্দেশনা সেইটো পালন কৰি আমি কৰা নাই। কিন্তু এতিয়া সোমাম, এতিয়া য'ত বাকী আছে আমি সোমাম আৰু যিটো দুখ মুচিবলগীয়া আছে, কাম আছে, ৰাইজৰ আঁচনিবিলাক আছে বহুতো পোৱা নাই, পাব লাগিব। কাৰণ আমি দেখিছোঁ ইয়াতে বিগত দিনত ইয়াতে যিবিলাক আঁচনি আছিলে এই চৰকাৰী আঁচনিবিলাকৰ বিষয়ে ইমান জ্ঞাতত আছিলে ৰাইজে আৰু ইমান জনমত আছিলে। কিন্তু এইটো জনাবলৈ হ'লে আমি আমাৰ দলৰ মানুহবিলাকে গাঁৱে গাঁৱে সোমাই সজাগতা কৰিব লাগিব, জনাব লাগিব। কাৰণ চৰকাৰেও আৰু চব বস্তুটো একেবাৰে ৰাইজক দিয়াটো সম্ভৱ নহয়, কাৰণ ৰাইজে আগবাঢ়ি আহিব লাগিব আৰু ৰাইজে আগবাঢ়ি আহিব লাগিলে ৰাইজক জনাব লাগিব, বুজাব লাগিব। সেইকাৰণে আমি দলীয় কাৰ্যকৰ্তা হিচাপে আমি গাঁৱে গাঁৱে গৈ সজাগতা কৰিম, তেতিয়া আৰু বেছি ফলপ্ৰসূ পাব। BTC চৰকাৰে বনোৱা আঁচনি হওক বা কেন্দ্ৰ চৰকাৰে দিয়া আঁচনি হওক বা ৰাজ্য চৰকাৰে আঁচনি দিয়ে আৰু এতিয়া কাৰ্যকৰ্তা বহুত বাঢ়িছে আৰু নতুন জয়দান কৰিছে, অট'মেটিকলি জানি যাব এওঁলোকে আঁচনিবিলাকৰ বিষয়ে। সেইকাৰণে আগন্তুক দিনত আমি দেখা পাওঁ এইটো ভালেই হ'ব, বহুত ভাল হ'ব।